নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু আমাৰো ভাল। মই কৃষ্ণাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ, বেঙেনা আৰু তিলৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু ইফালে গোটেইখিনি যোগাৰ কৰি লৈছোঁ। ইফালে তিলখিনি ভাজি কিনে মিক্সিত খুন্দি লৈছোঁ। আলু লৈছোঁ 3টা, সৰু সৰুকৈ কাটি লৈছোঁ আলুহি। পিঁয়াজ এটা লৈছোঁ, জ্বালা লৈছোঁ 5টা, তেজপাত লৈছোঁ 2টা, আৰু বেঙেনা লৈছোঁ, বেঙেনাও কাটি লৈছোঁ, আৰু ইফালে চয়াবিন লৈছোঁ। এইখিনি যোগাৰ। এতিয়া কেৰাহীটো বহাই দিওঁ। আৰু ইফালে কেৰাহীটো বহাই দিছোঁ। কেৰাহীটো গৰম হৈছে। তেল অলপ দি ল'লোঁ। আগে চয়াবিনখিনি ভাজি লওঁ, তাৰপিছতে আপোনালোকেও এনেকৈ বনাই খাই চাব পাৰে, যিসকলে খাই বনায়। বহুত সহজ ৰেচিপি আৰু খাইও ভাল লাগে। বেছি সময়ো নালাগে। তেলখিনি গৰম হৈছে। চয়াবিনখিনি ভাজি নলালে অলপমান গন পাই, সেইকাৰণে গন্ধ থাকে। চয়াবিনখিনি অলপ আজি ভাজি লওঁ। ইফালে চয়াবিনখিনি ভাজি আছোঁ। অলপমান ৰং গুড়া দিছোঁ। আলুখিনি ভাজা হৈছে, বেঙেনাখিনি দিম। নিমখ দিছোঁ আধা চামুচ। ৰং গুড়া দিছোঁ আধা চামুচ। দুই মিনিটমান সময় ঢাকন এখন দি থলোঁ সিজবাৰ কাৰণে। আৰু ইফালে ঢাকনখন দি ল'লোঁ। সিজিছে মোটামুটি। চয়াবিনখিনি যিহেতু ভাজা আছে, চয়াবিনখিনি এতিয়া দি দিলোঁ। একেলগে তিলখিনিও দিলোঁ। সিজিছে আলু সিজিছে, বেঙেনাও সিজিছে।
অলপ গৰম পানী ব্যৱহাৰ কৰিম মই গৰম পানী দি দিলোঁ এটা জ্বালা কেইটামান দি দিলোঁ আমাৰ গুণগুণে অলপ আঞ্জা কাঢ়ি থৈছোঁ কাৰণে জ্বালাটো মই লাষ্টত দিলোঁ আৰু ইফালে তিল আৰু বেঙেনা তৰকাৰী ৰেডি হৈ গ'ল আপোনালোকে এনেদৰে বনাই খাই চাব পাৰে যিসকলে খাই পোৱা নাই আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ৰেচিপি ভিডিঅ' লৈ আহিম আপোনালোকে ভিডিঅ'বোৰ চাব আৰু ছাপোৰ্ট কৰিব আৰু মৰম দিব আৰু খাই ভাল পালে মোক কমেণ্ট কৰি জনাব আজিলৈকে ইমানে নতুন এটা ভিডিঅ'ত লগ পাইছোঁ ধন্যবাদ